যিসকলে ষ্টপটো দেখিছে তেখেতসকলে চাগে লওঁ লাগি গৈছে জুইকুৰা নুমাই গৈছে আৰু সুইচটো অন কৰি দিয়াৰ লগে লগে ডাইৰেক্ট জুইকুৰা জ্বলি যাব এতিয়া ইতিমধ্যে এই ব্যৱসায়টো অসমৰ বিভিন্ন অঞ্চলত বিভিন্নজনে কৰিছে যদিও আমাৰ এই বৃহত্তৰ জামুগুৰি অঞ্চলত এখেতেই প্ৰথমে এই ব্যৱসায়টো আৰম্ভ কৰিছে আৰু তেওঁ হৈছে জামুগুৰিহাট অঞ্চলৰ কেৱাৰী চুকৰ লক্ষীনাথ বৰা দাদা নমস্কাৰ নমস্কাৰ গতিকে আপুনি এই ব্যৱসায়টো এই বৃহৎ জামুগুৰি অঞ্চলত আপুনিয়ে চাগে প্ৰথম আৰম্ভ কৰিছে হয় কেতিয়াৰ পৰা এই ব্যৱসায়টোৰ লগত আপুনি জড়িত হ'ল এইটো আমি 20 জুনৰ পৰা আমি এইটো ব্যৱসায় আৰম্ভ কৰিছো হয় আমাৰ জামুগুৰি মানে গোটেই শোণিতপুৰ ডিষ্ট্ৰিক্টৰ ভিতৰত আমি ডিষ্ট্ৰিবিউটৰ হয় প্ৰথম আমি আনিছো শোণিতপুৰলৈ হয় হয় আৰু এটা কথাটো হৈ গ'ল এতিয়া বজাৰত বিভিন্ন ব্ৰেণ্ডৰ আছে এইটো প্ৰডাক্ট কিন্তু আপোনালোকে যে এই নৰ্থ ইষ্ট ষ্টপটোকে আকোৱালি ল'লে কিহৰ বাবে আকোৱালি ল'লে বিভিন্ন প্ৰডাক্ট ওলাইছে এনেকুৱা একে সেম প্ৰডাক্ট পাব কিন্তু আমাৰ এইটো নৰ্থ ইষ্ট ষ্টপটো হৈছে ISO চাৰ্টিফাইড গতিকে ইয়াৰ ৱাৰেণ্টি আছে গেৰাণ্টি আছে হোল বডিটো গেৰাণ্টি আছে হয় হয় গতিকে সেইকাৰণে আমি এইটো প্ৰিফাৰ কৰিলোঁ হয় হয় এইটো ব্যৱহাৰ কৰিলে সাধাৰণ মানে ৰাইজ কি ধৰণে উপকৃত হ'ব এইটো ব্যৱহাৰ কৰিলে সাধাৰণ ৰাইজ আমাৰ মধ্যবিত্ত শ্ৰেণীৰ ৰাইজৰ মাজত সদায় জুই শাল থাকে হয় হয় গেছ থাকিলেও জুই শাল এখন থাকে গতিকে গেছৰ এতিয়া দিনে দিনে মূল্য বৃদ্ধি হৈ গৈ আছে এতিয়া দেশত গেছৰ নাটনি হৈছে মূল্য বৃদ্ধি হোৱাটো স্বাভাৱিক কথা গতিকে মূল্য বৃদ্ধি হোৱাৰ লগে লগে এটা গেছ আমি কিনিবৰ কাৰণে 1200 টকা লাগে আমি যদি মধ্যবিত্ত শ্ৰেণীয়ে 1200 টকা আমাৰ কষ্ট হয় আৰ্ণ কৰিবলৈ গতিকে আমি 1200 টকাত যদি গেছটো 2 মাহ যাব বা এমাহ যাব কিন্তু আমি 1200 টকা যদি খৰি কিনি লওঁ এইটো আপুনি জ্বলাবলৈ মানে এখন ঘৰ চলিবৰ কাৰণে এবছৰ যাব 1200 টকা যদি খৰি কিনি লওঁ গেছ কিনোতে 2 মাহ যাব কিন্তু আমি খৰি কিনি ল'লে সেইখিনি টকাৰে আমি এবছৰ চলাব পাৰিম গতিকে আমাৰ অৰ্থনৈতিকভাৱে আমি ৰাহি হ'ব পাৰিম গতিকে মধ্যবিত্তৰ কাৰণে আৰু এইটো নৰ্থ ইষ্টৰ মানে এইটো গৃহিণীসকলৰ বন্ধু বুলি ক'ব লাগিব কোনোতে যিমান সোনকালে হয় এই ষ্টপটো ব্যৱহাৰ কৰিলে সিমান সোনকালে হ'বনে ইয়াত গেছতকৈ বেছি ফাষ্ট হ'ব কাৰণ গেছৰ জুইকুৰা এনেকুৱা কথা গেছৰ জুইটো তুমি এটা জোখত চলাইতে মাৰিলে জ্বলি গ'ল অন কৰি দিলে জ্বলি গ'ল এটা জোখত থাকিব ইয়াৰ বৈশিষ্ট্য এনেকুৱা ধৰণৰ এইটো তুমি জ্বলাই লৈ পেলাই তুমি প্ৰথম ষ্টেপটো যেতিয়া সুইচ দিলা জুইটো বাঢ়ি গৈ থাকে দ্বিতীয় ষ্টেপত দিলে তাতকৈ বাঢ়ি গ'ল তৃতীয় ষ্টেপত দিলে আৰু বাঢ়ি গ'ল কিন্তু গেছৰ জুইটো বঢ়াব নাই ইয়াৰ প্লাছ পইণ্ট এইটোৱে হয় আৰু এটা আগতে প্ৰত্যেকৰ ঘৰত এখন জুহাল আছিলে গতিকে তাৰ পৰা ধৰক চৌকা ব্যৱহাৰ কৰিলে ধোঁৱা ওলালে কোনো অসুবিধা নহৈছিলে গতিকে ইয়াত যেতিয়া আমি খৰি ব্যৱহাৰ কৰিম ইয়াৰ পৰা ধোঁৱা ওলাই কিবা অসুবিধাৰ সন্মুখীন হ'ব নেকি ইয়াত ধোঁৱাটো কম ওলায় মানে প্ৰথম জ্বলাওঁতে প্ৰথম ধোঁৱাটো ওলাব তাৰপিছত আৰু ধোঁৱা নোলায় যেতিয়া খৰিত জুইটো লাগি যাব আমি ফেনৰ চুইচটো দি দিম তেতিয়া আৰু ধোঁৱা নোলায় সুবিধা সেইটোৱে আৰু ইয়াৰ এটা বৈশিষ্ট্য আছে কি তুমি য'ত ত'ত বাহিৰত বনাবও পাৰা পিকনিক খাবলৈ লৈ গ'লা ষ্টেণ্ড আছে ষ্টেণ্ডত ধৰি লৈ গ'লো বাহিৰত বোলে আমি বনাই পেলাই লৈ আনিলোঁ লৈ আহি পেলাই এইটো ধুই পখালি আকৌ ভিতৰত থৈ দিলোঁ পাছদিনা জ্বলালোঁ সেইটো কাৰণে সুবিধা হয় একেলগে কিমানজন মানুহৰ খাদ্য বস্তু বনাব পাৰি ইয়াত একেলগে 100জন মানুহৰ খাদ্য বনাব পৰা যাব ইয়াত আৰু এতিয়া আপুনি কি ক'লে এই বডিটোৰ কিমান বছৰ এইটো 5 বছৰ গেৰাণ্টি আছে মানে 5 বছৰ ভিতৰত যদি বডিটো বেয়া হৈ যায় তেতিয়া তেওঁলোকে আকৌ নতুন বডি এটা দি দিব নতুন বডি আৰু ইয়াৰ ভিতৰত যিখন ফেন আছে ফেনৰ সেইখন এটা বেটাৰী আছে সেই বেটাৰীটো 6 মাহ গেৰাণ্টি আছে 6 মাহৰ ভিতৰত যদি হয় সেইটো তেওঁলোকে যদি বেয়া হয় 6 মাহৰ ভিতৰত তেতিয়া তেওঁলোকে ৰিপ্লেচ কৰিব আৰু বাকী পাৰ্টছবিলাকৰো 6 মাহ গতিকে যদি এতিয়া আমাক জ্বলাই পেলাই দেখুৱাই তেতিয়া যিসকল দৰ্শকে চাই আছে তেখেতসকলে আৰু কথাটো বুজিবলৈ ভাল হ'ব সেইটো হয় নিশ্চয় আমি জ্বলাই দেখুৱাম এইটো কেনেকে কি হয় গতিকে আমি সাধাৰণতে কেনেকে জুই জ্বলাই দেখুৱাই দিম আপোনালোকে সকলোৱে চাব এনে আপোনাৰ খৰি জুইত যে বতাহ লাগিলে জুইকুৰা নুমাই যায় ইয়াত নুমাই যায় নে ইয়াত নুমাই নাযায় বতাহ লাগি ইয়াত নুমাই নাযায় ইয়াত জুইকুৰা এটা জোখত জ্বলি থাকিব আমি যেতিয়া চুইচ দিম তেতিয়া বাঢ়িহে যাব মানে বাঢ়ি যায় আৰু বাঢ়ি যাব এই ভলিউমটো সেইটো কাম আছে মানে এই চুইচটো কাম এইটো আছে চুইচটো যেতিয়া আমি দি দিম তেতিয়া জুইকুৰা বেছি জ্বলি থাকিব 3টা ষ্টেপত জ্বলিব হয় হয় ঠিক আছে তেন্তে বলক এই জ্বলাই পেলাই দেখুৱাওঁ নিশ্চয় আমি গতিকে আহক এতিয়া তেখেতে এইটো কেনেকে জ্বলাব লাগে কেনেকে মানে জুইটো বহাব লাগে সকলোখিনি আমাক দেখুৱাই দিব গতিকে তেখেতৰ পৰা আমি চাওঁ কেনেকে কি কৰিব লাগে দেখুৱাই দিব নিশ্চয় আমি দেখুৱাই আছো এইটো আপোনালোকে জেনেৰেল জুই আমি ঘৰত যেনেকে জুই ধৰোঁ এনেকে আপোনালোকে জ্বলাই ল'লেই হ'ল জুইটো জ্বলাওঁতে ফেনখন অন কৰিব নালাগে নেকি এতিয়া নালাগে যেতিয়া অন কৰিবলগীয়া হ'ব সেইটো আমি খৰিত লগোৱাৰ লগে লগে হেৰি কৰি দিম খৰিবিলাক বেছি ডাঙৰকে দিব নালাগে ন মানে এইটো ডাঙৰ খৰি এইফালৰ পৰা সোমাব পৰা যাব এতিয়া সৰু খৰি মানে সৰু এটা যিমানখিনি যে খৰি দিলে ইয়াত সিমানখিনি খৰিত একাপ মানে আৰামত হৈ যাব একাপ চাহেই নহয়
কেইবছৰ ইয়াত হৈ যাব, আৰামত হৈ যাব, এইটো চিন্তাই নাই। জুইটো যেতিয়া লাগি ল'ব, এতিয়া ফেনৰ কাম এতিয়া হোৱা নাই। যেতিয়া আমাৰ ইয়াত এই যে ধোঁৱাটো যে ওলাই আছে, ফেনখন চলাই দিয়াৰ লগে লগে ধোঁৱাটো নাইকিয়া, এইটো ধোঁৱাটোতো ওলাবই জুই জ্বলালে, গতিকে সেইটোতো সাধাৰণ কথা। গতিকে আমি ইয়াত যেতিয়া জুইকুৰা জ্বলাই ল'লো, জেনেৰেল জুইৰ নিচিনা আমি চৌকাত যেনেকে বনাওঁ তেনেকে জ্বলাই ল'লো। জ্বলাই লোৱাৰ লগে লগে ইয়াত এতিয়া আৰম্ভ আমি কৰি দিলো, চুইচটো দি দিলো নহয়, চাওক আপোনালোকে। এটা চুইচটো এতিয়া আৰু ধোঁৱাটো নোলায়। এতিয়া ধোঁৱা যেতিয়া খৰিটো লাগি যাব তেতিয়া ধোঁৱা নোলায়। এতিয়া আপোনাৰ এই চুইচটো যে দিলে, চুইচটো দিয়াৰ পিছত যেতিয়া ধোঁৱা নাইকিয়া হ'ব, তাৰ পিছত আৰু মানে ধোঁৱা নোলায় আৰু। এতিয়া ধোঁৱা নোলায়। এতিয়া এতিয়া চুইচ দি দিলো নহয়, এইটো চুইচ দি দিয়াৰ লগে জুইটো ক্ৰমান্বয়ে বাঢ়ি গৈ থাকিব। এতিয়া মানে ঘৰৰ ভিতৰত নি পেলাইও যদি ব্যৱহাৰ কৰে তেতিয়া ধোঁৱাৰ পৰা কোনো অসুবিধা ধোঁৱাৰ পৰা অসুবিধা নহয়, মানে ধোঁৱা নোলায় আৰু। নোলায়। এতিয়া ঘৰত ব্যৱহাৰ, এইটো ৰুমতো ব্যৱহাৰ কৰিব পাৰে, একো চিন্তা নাই। খালি প্ৰথমতে অকণ ধোঁৱা ওলাব, প্ৰথম ধোঁৱা ওলাব, বাহিৰত জ্বলাই ল'লেই হ'ল। ধোঁৱাটো ওলোৱাৰ পিছত তাৰপিছত এতিয়া সৰু সৰু টুকুৰা কেইটামান দিলে ইয়াত আপোনালোকৰ 10জনৰ চাহ ভাত আৰামত হৈ যাব। এইখিনি খৰিতে ভাত হৈ যাব, একো চিন্তা নাই। সেইটো বহাই গৈ থাকিব। এতিয়া যে মেচিনটোৰ ভিতৰত যে এখন ফেন চলি আছে, এতিয়াতো ধৰক বিদ্যুৎ সংযোগ হোৱা নাই, গতিকে এইটো চাৰ্জিঙত চলি আছে নেকি? এইটো চাৰ্জিঙত চলি আছে। এইটো 10 ঘণ্টা চাৰ্জ দিব লাগিব। 10 ঘণ্টা চাৰ্জ দিয়াৰ লগে লগে 5জন মানুহে 10 ঘণ্টা চাৰ্জ দিয়ে, 5জন মানুহে 5 দিন মানে 2জন মানুহে ভাত বনাই খাব পাৰিব। 5 দিন 2জন মানুহে 5 দিন ভাত খাব। মানে এই 10 ঘণ্টা চাৰ্জ দিয়াৰ পিছত মানে 2জন মানুহে 5 দিন আৰামত ভাত বনাই খাব পাৰিব। আৰু প্ৰথম নিয়ে এইটো 10 ঘণ্টা চাৰ্জ দিয়ে, তাৰমানে মোবাইল এটা ল'লেও চাৰ্জ দিয়ে ল'ব লাগিব। এইটো মোবাইলৰ নিচিনা বেটেৰী আছে ইয়াত, গতিকে চাৰ্জ আপোনালোকে দি লওক, 10 ঘণ্টা দি আৰামত চলি যাব। এতিয়া চাওক আপোনালোকে, এইটো আমাৰ জেনেৰেল জুইৰ নিচিনা এইটো জ্বলি আছে। জেনেৰেল জুইটো আমাৰ চৌকাত এনেকেহে জ্বলি থাকে, ইয়াতকেতো নাবাঢ়ে। ইয়াৰ বৈশিষ্ট্য এইটো হৈছে, এইটো চাওক আপোনালোকে, সেইটো বাঢ়ি গৈ থাকিব। মানে ফেনখন অফ কৰি দিলে ধোঁৱাটো ওলাবলৈ আৰম্ভ কৰে। সেইটো বাঢ়ি গৈ থাকিব। এতিয়া কোনোবাই যদি ভাবে যে চাৰ্জ নাই, মই চাৰ্জৰটো লগাই এফালে জুই ধৰ, পাৰিব নেকি তেনেকে? তেনেকে পাৰিব, কিন্তু হ'লেও অসুবিধা, কাৰেণ্টৰ লগত হেৰি কৰিব, হয়তো বিপদজনক, নকৰাই ভাল। নকৰাই ভাল। গতিকে গোটেই চাৰ্জটো কাৰেণ্টতে দিব লাগিব, গতিকে নকৰাই ভাল। আমাৰ ভাত পানী বনালো, বনাই আকৌ চাৰ্জ দি থৈ দিলে, আকৌ বনাই দিলো। জুইকুৰা কেনেকে দমদমকে জ্বলি আছে আপোনালোকে দেখিবলৈ পাইছে। কিন্তু এতিয়া আমি ইয়াত পানী ঢালি দিম, পানী ঢালি দিয়াৰ পিছতো আকৌ চুইচটো অন কৰি দিলে লগালগ জুইকুৰা জ্বলি উঠিব। গতিকে দাদা আপুনি এবাৰ দেখুৱাই দিলে ভাল হ'ব। দেখুৱাইছে চাওক আপোনালোকে, এইটো আমাৰ জুই জ্বলি আছে। কিন্তু আমাৰ এতিয়া ঘৰত জুই জ্বলাই দিয়াৰ পিছত যেতিয়া নুমাই দিম, তেতিয়া সেই জুইকুৰা আৰু নজ্বলে আৰু। এতিয়া সম্পূৰ্ণ জুইকুৰা নুমাই গৈছে আৰু চুইচটো অন কৰি দিয়াৰ লগে লগে ডাইৰেক্ট জুইকুৰা জ্বলি যাব। এতিয়া চুইচটো অন কৰি দিয়াৰ লগে লগে ডাইৰেক্ট জুইকুৰা মানে জ্বলি গ'ল। পানী ঢালি দিওঁতে জুইকুৰা নুমাই গৈছিলে আৰু চুইচটো অন কৰি দিয়াৰ লগে লগে জুইকুৰা জ্বলি গৈছে। কিন্তু আমাৰ ঘৰুৱা জুই তেনেকে হেৰি কৰিব নোৱাৰি, নুমাই গ'লে নুমাই যাব। ইয়াৰ সুবিধা এইখিনি আছে। জুইকুৰা কেনেকে জ্বলিল বা কেনেকে নুমাব লাগে আমি দেখুৱালো, কিন্তু এতিয়া ধৰক এতিয়া খৰিখিনি জ্বলাৰ পিছত তলত ছাই হৈ যাব, আৰু এই ছাইখিনি কেনেকে পেলাব লাগে দাদাই আপোনালোকক দেখুৱাই দিব। আমাৰ এতিয়া ছাই জুই জ্বলাৰ পিছত যেতিয়া ছাই হ'ব, আমাৰ যেতিয়া ছাইটো বেছি হ'ব, তেতিয়া এইটো এখন ঢাকনা আছে, এই ঢাকনাখন এনেকে দি দিলে এইটো আপোনাৰ তললৈ ছাইটো পৰি যাব। এতিয়া ছাই হোৱা নাই, নতুনকে জ্বলাইছোহে। যেতিয়া ছাই জ্বলি থাকিব, এতিয়া এইখন তললৈ দি দিলেই ছাইটো পৰি যাব। আকৌ আপুনি এইখন অফ কৰি দিলে আৰামত জ্বলি থাকিব। এতিয়া যে জুই যে জ্বলি আছে, এতিয়া যদি ভাবো যে এই চৌকাটো মই ভিতৰলৈ লৈ যাওঁ, দাঙি পেলাই লৈ গ'লে এই বডিটো গৰম হ'ব নেকি? এই বডিটো গৰম নহয়, এইটো আৰামত লৈ যাব পাৰি। ইয়াৰ সুবিধা সেইটো এটা সুবিধা ইয়াৰ। তাৰমানে এনেকুৱা এইটো সুবিধা, আমি জুইকুৰা জ্বলি থাকোঁতে এইটো আমি বাহিৰলৈ লৈ যাব পাৰোঁ। চাওক আপোনালোকে, এইটো গৰম নহয়। যিসকলে ষ্টভটো দেখিছে তেখেতসকলে চাগে লওঁ লওঁ লাগি গৈছে। আৰু যদি কোনোবাই ল'ব বিচাৰে, মই স্ক্ৰীণত দিয়া নম্বৰটো যোগাযোগ কৰিলে এই দাদাৰ পৰা ল'ব পাৰিব। আৰু দাদা, কোনোবাই যদি লওঁ বুলি ভাবে, এই ষ্টভটোৰ মূল্য কিমান? এইটো ৩,২০০ টকা, ৩২০০ টকা। আৰু আপোনালোকে ৰিটেইল আৰু হোলচেল দুইটাই কৰে?
ৰিটেইল আৰু হোলচেল দুইটাই কৰোঁ। হয় হোলচেল কোনোবাই ধৰক এতিয়া কাৰোবাক 5টা প্ৰয়োজন হৈছে তেখেতে আপোনাৰ পৰা ডাইৰেক্ট লৈ যাব পাৰিবনে হোলচেল নে ডিষ্ট্ৰিবিউটৰশ্বিপ বা তেনেকুৱা কিবা ধৰণৰ আছে? তেনেকে হোলচেল 5টা লৈ যাব নোৱাৰে, আমাৰ পৰা ৰিটেইলে নিব লাগিব নিলে, কিন্তু যেতিয়া তেওঁ ডিলাৰশ্বিপ ল'ব তেতিয়াহে তেওঁ হোলচেল ৰেটত পাব। হয় হয় গতিকে গম পালেই আৰু মই দাদাৰ নাম্বাৰটো স্ক্ৰীনত দিয়ে দিছোঁ, যদি স্ক্ৰীনত দি দিম আৰু কাৰোবাক যদি প্ৰয়োজন হয় সেই নাম্বাৰটোত ফোন কৰিলে হ'ল। আৰু এইটো ষ্টভ ক্ৰয় কৰাৰ লগতে এখন ৱাৰেণ্টি কাৰ্ড পাব, আৰু ৱাৰেণ্টি কাৰ্ডখনত 3টা লিখা আছে, মানে ইয়াত লিখা আছে তাত যে এই যে আপোনাৰ চাৰ্জ হোৱাৰ পিছত সেই ফেনখন চলি থাকে, তাত এটা বেটাৰী থাকে, আৰু সেই বেটাৰীটো যদি 6 মাহৰ ভিতৰত বেয়া হয় তেতিয়াহ'লে আপোনালোকে ৰিপ্লেচমেণ্ট পাব। আৰু যিটো ষ্টভৰ বডিটো 5 বছৰ মানে ৰিপ্লেচমেণ্ট ৱাৰেণ্টি থাকে, আৰু আপোনাৰ আদাৰ পাৰ্টছ 6 মাহ ৰিপ্লেচমেণ্ট থাকে। তাত থকা আদাৰ পাৰ্টছ কিছুমান আছে, তাত মটৰ আছে কিবা আছে, সেইবিলাক যদি বেয়া হয় 6 মাহৰ ভিতৰত তেতিয়ালৈকে আপোনালোকে ৰিপ্লেচমেণ্ট পাব। আৰু এইটোৱে হ'ল নৰ্থ ষ্টভ। যদি কাৰোবাক প্ৰয়োজন হয়, পুনৰবাৰ কৈছোঁ, যদি কাৰোবাক প্ৰয়োজন হয় দাদাৰ নম্বৰ স্ক্ৰীনত দি দিছোঁ, আপোনালোকে তেখেতৰ লগত যোগাযোগ কৰি পেলাই এইটো ল'ব পাৰিব। আৰু এইটো নহয় যে আমাৰ ওচৰৰ পাজৰৰ মানুহে ল'ব পাৰিব, যিমান দূৰৰ পৰা আপোনালোকে ফোন কৰে তেখেতে কুৰিয়াৰ ছাৰ্ভিচৰ জৰিয়তে হওক বা যেনেকৈ নহওক আপোনালোকলৈ পঠিয়াই দিয়াৰ ব্যৱস্থা কৰিব। আৰু দাদা কোনোবাই যদি ডিলাৰশ্বিপ ল'ম বুলি ভাবিছে তো তেখেতসকলে কি কৰিব লাগিব সেই বিষয়ে জনাই দিলে তেখেতসকলৰ সুবিধা হ'ব, যিসকলে ডিষ্ট্ৰিবিউটৰশ্বিপ ল'ম বুলি ভাবিছে। আমাৰ পৰা ডিলাৰশ্বিপ ল'বলগীয়া হ'লে আমি হেৰি কৰিব লাগিব, আমাৰ পৰা যেতিয়া ডিষ্ট্ৰিবিউটৰ বা ডিষ্ট্ৰিবিউটৰটো আমি শ্ৰেণীটোৰ ভিতৰত আমি ডিলাৰশ্বিপ ল'ব লাগিব। ডিলাৰশ্বিপ ল'বৰ কাৰণে তেওঁলোকে আধাৰ কাৰ্ড, পান কাৰ্ড, জেৰক্স কপি দিব লাগিব, আৰু 1500 টকা দি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। আৰু প্ৰথমতে তেওঁলোকে 15 পিচ নিব লাগিব, 15 পিচ নিব লাগিব। তেওঁলোকৰ ৰেটটো ৰিটেইলতকৈ বেলেগ হ'ব, গতিকে তেওঁলোকে যোগাযোগ কৰিলে পাই যাব। ইতিমধ্যে ভিডিঅ'টোৰ জৰিয়তে মানে ভিডিঅ'টোত কি নতুন বস্তু দেখুৱালে আপোনালোকে গম পালেই, আৰু বহুত ভিডিঅ'টো চাই চাগে বহুতে উপকৃত হ'ব বুলি আশা ৰাখিছোঁ। আৰু সদৌ শেষত দাদা এতিয়া আপোনাৰ ওচৰলৈ আহিলোঁ, আপোনাৰ ব্যৱসায়টো আমাৰ দৰ্শকসকলক দেখুৱাম, গতিকে আপুনি মানে আমাৰ চেনেলটোৰ বিষয়ে এতিয়া কি ক'ব? এইটো বৰ ধুনীয়া হৈছে বস্তুটো, মানে সকলোৱে জানিব পাৰিছে। আমি আনিছোঁ যদিও বস্তুটো প্ৰচাৰ হোৱা নাছিলে, আজিকালি বস্তুবিলাকৰ প্ৰচাৰ লাগে। গতিকে তোমাৰ চেনেলৰ যোগেদি যেতিয়া আমি গোটেই অসম তথা শোণিতপুৰত প্ৰচাৰ হ'ব তেতিয়া সকলো উপকৃত হ'ব। গতিকে তোমাৰ চেনেলটো আমি ছাবস্ক্ৰাইব, লাইক কৰিবলৈ মই সকলোকে অনুৰোধ জনাইছোঁ। মোৰ ইউটিউব চেনেলটো খোলাৰ মেইন উদ্দেশ্য লক্ষ্য হ'ল এয়া যে কোনোবাই নতুনকৈ ব্যৱসায় কৰিছে তেখেতৰ প্ৰচাৰ কৰা, বা যিকোনো ভাল কাম কৰি থকা তেখেতসকলক প্ৰচাৰ কৰা। গতিকে যদি ক'ৰবাত তেনেকুৱা ধৰণৰ প্ৰচাৰ কৰিবলগীয়া তথ্য আছে মোৰ লগত যোগাযোগ কৰিলে হ'ল, মই বিনামূলীয়াকৈ গৈ প্ৰচাৰ কৰি দিম। ধন্যবাদ।